এইটো এটা অৰ্ধ নিৰ্মিত বিল্ডিং আমি সকলোৱে দেখিবলৈ পাইছো কিন্তু কিহৰ বিল্ডিং এইটো কিয় এই অৱস্থাত আছে এই বিল্ডিংটো প্ৰথমে ক'ব বিচাৰিছো এইটো কোনো সাধাৰণ বিল্ডিং নহয় পিছপৰা অঞ্চলৰ খেলুৱৈসকলৰ এক বৃহৎ সপোন এই বিল্ডিংটো হ'ল এখন ইনডোৰ ষ্টেডিয়াম মৰিগাঁও জিলাৰ অন্তৰ্গত মইৰাবাৰী ইন্দিৰা খেলপথাৰত অৱস্থিত এই বিল্ডিংটো 2014 চনত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে মইৰাবাৰী অঞ্চলৰ বহুকেইজন ক্ৰীড়াবিদ ও বিশিষ্ট ব্যক্তিৰ সহযোগত ইয়াৰ আধাৰশিলা স্থাপন কৰি অঞ্চলটোৰ খেলুৱৈসকলৰ মুখত হাঁহি বিৰিঙাইছিল আৰু এই বিল্ডিঙৰ সন্মুখত এখন বাস্কেটবল কোৰ্ট হ'ব বুলি আশ্বাস দিছিল যদিও ঠিক সেইদৰে খেলুৱৈসকলৰ সপোন বাস্তৱত পৰিণত কৰিব পৰা নাই আজি পৰ্যন্ত সপোন হৈয়ে থাকি গ'ল এতিয়া প্ৰশ্ন হয় আজিলৈকে বিল্ডিঙৰ কাম সম্পূৰ্ণ হোৱা নাই কিয় যদি সম্পূৰ্ণ কাম কৰা ইচ্ছা নাছিলে তেন্তে কিয় চৰকাৰৰ ৰাজভঁৰালৰ পৰা বিল্ডিঙৰ নামত লোৱা ধন অপচয় কৰা হ'ল কিয় মিছা আধাৰশিলা স্থাপন কৰা হৈছিল সমগ্ৰ অসমৰ ভিতৰতে মইৰাবাৰী ইন্দিৰা খেলপথাৰত অৱস্থিত এইখন ইনডোৰ ষ্টেডিয়ামৰ লগতে বাস্কেটবল কোৰ্ট এতিয়ালৈকে আধৰুৱা হৈ আছে বিল্ডিংটো খহি পৰি গৈছে মৰিগাঁও জিলাৰ উপায়ুক্ত আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক মইৰাবাৰী ভিক্টোৰিয়া ক্লাবৰ সভাপতিয়ে এই বিষয়টোৰ সন্দৰ্ভত দৃষ্টিগোচৰ কৰি উচিত তদন্তৰ দাবী জনায় এই খেলপথাৰখনৰ কিবা বিষয় হয় নেকি হয় আপুনি কিহত আছে পোষ্টটো আপোনাৰ এইখন ইন্দিৰা খেলপথাৰ হয় আৰু বিগত 40 বছৰ ধৰি এই ইন্দিৰা খেলপথাৰৰ লগত মইৰাবাৰী ভিক্টোৰিয়া ক্লাবে খেল জগতৰ লগত এটা বিশেষ সম্পৰ্ক বজাই ৰাখিছে মই মেহবুব হাছান মইৰাবাৰী ভিক্টোৰিয়া ক্লাবৰ সভাপতি আপোনাৰ পিছফালে থকা মানে যেটো বিল্ডিং আমি চাই আছো আমি জনামতে এইটো এটা ইনডোৰ ষ্টেডিয়াম হ'ব আছিলে হয় কিন্তু আজিলৈকে কমপ্লিট হোৱা নাই কিবা কাৰণত গম পাই নেকি চাওক যেতিয়া 2014 চনত মাননীয় কলিয়াবৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ গৌৰৱ গগৈদেৱে মইৰাবাৰী অঞ্চলৰ বিশিষ্ট ক্ৰীড়াবিদ আবুকৰ সিদ্দিক সাহাবৰ উপস্থিতিত যেতিয়া আধাৰশিলা কৰিছিলে এইখন ঘৰৰ ইনডোৰ ষ্টেডিয়াম তাৰ লগতে এটা বাস্কেটবলৰ কোৰ্টো আছিলে আমি জানিবলৈ পাই অতি আনন্দিত হৈছিলোঁ ঠিক সেইমতে প্ৰথমতে অলপ কাম কৰিছিল যদিও কি কাৰণত আজি 7 বছৰ হৈ গ'ল বিগত 7 বছৰ এখন ঘৰ এনেই পৰি আছে আধৰুৱা অৱস্থাত আজিলৈকে কৰিব পৰা নাই আমি ইয়াৰ আঁৰত কি আছে আমি জানিব বিচাৰোঁ আমিও নাজানো এনে যোৱা 7 বছৰত আপোনালোকে তদন্ত কৰিছিলে নে আৰু তদন্ত আমি জানিবলৈ পাইছিলোঁ যে এখন মইৰাবাৰী খণ্ড উন্নয়নৰ আণ্ডাৰত চলি আছিলে আমি তাতো যোগাযোগ কৰিছোঁ কিন্তু আমাক কৈছে যে এইটো কাম কৰিব বুলি কিন্তু আজিলৈকে কৰা নাই মইৰাবাৰীৰ পৰা মেহবুব হাছানৰ ৰিপৰ্ট ব্ৰহ্মপুত্ৰ লাইভ 24